নমস্কাৰ ছাৰ বাইদেউসকল, এবি এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা গুণোৎসৱ সম্পৰ্কে নটিফিকেশ্যন ওলাইছে আৰু য'ত উল্লেখ আছে যে 20 এপ্ৰিলৰ পৰা অসমত গুণোৎসৱ আৰম্ভ হ'ব ক্লাছ 1ৰ পৰা ক্লাছ 9লৈকে। সেই গতিকে তেওঁলোকে তিনিটা ফেজত গুণোৎসৱ পালন কৰিব আৰু প্ৰতিটো ফেজত 11টাকৈ জিলা তেওঁলোকে নিৰ্ধাৰণ কৰিছে। আমি আপোনালোকক সময় নষ্ট নকৰাকৈ ডাইৰেক্ট দেখুৱাবলৈ ওলাইছোঁ। প্ৰথম পেজত আপোনাৰ 11টা জিলা আছে আৰু এই আৰম্ভ হ'ব আপোনাৰ 20 এপ্ৰিল, 21 এপ্ৰিল আৰু 22 এপ্ৰিল 2022। আৰু আপোনাৰ 11খন জিলাৰ নামসমূহ মই গাই দিছোঁ। সেইবোৰ হ'ল বাক্সা, চিৰাং, ধুবুৰী, ডিমা হাছাও, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰ', লখিমপুৰ, শোণিতপুৰ, ৱেষ্ট কাৰ্বি আলং। এই 11খন জিলাত প্ৰথমতে 20, 21 আৰু 22 তাৰিখে এপ্ৰিল মাহত গুণোৎসৱ আৰম্ভ হ'ব আৰু লগতে দ্বিতীয় ফেজত আকৌ 11খন জিলাৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। ডেটটো আছে আপোনাৰ 25, 26 আৰু 27 এপ্ৰিল 2022। জিলাকেইখনৰ নাম মই কৈ দিছোঁ: বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বি আলং, কৰিমগঞ্জ, নাগাঁও, নলবাৰী। এই 11খন জিলাত আপোনাৰ ফেজ 2 25, 26 আৰু 27 এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু লগতে ফেজ 3ত তৃতীয় পৰ্যায়ত 11খন জিলা সামৰি লৈছে আৰু এই 11খন জিলাৰ ডেটসমূহ মই কৈ দিছোঁ: 10, 11 আৰু 12 মে 2022 অনুষ্ঠিত হ'ব আৰু জিলাকেইখন হ'ল বৰপেটা, কাছাৰ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, চাউথ চালমাৰা, মানকাছাৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাত। শিক্ষা বিভাগৰ পৰা তলত জনাইছে যে তেওঁলোকে 1ৰ পৰা ক্লাছ 9লৈকে ছাত্ৰ ছাত্ৰীৰ মাজত গুণোৎসৱ অনুষ্ঠিত কৰিব আৰু তেওঁলোকে জনাইছে যে ক্লাছ 2ত যিজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব তেওঁ ক্লাছ 1ৰ প্ৰশ্ন পেপাৰ লাভ কৰিব আৰু ধৰক ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীয়ে যি গুণোৎসৱ পৰীক্ষাত বহিব তেওঁলোকে ক্লাছ 9ৰ প্ৰশ্ন লাভ কৰিব। লগতে শিক্ষা বিভাগে জনাইছে যে ফাৰ্দাৰ দ'জ 5 and 8 ষ্টুডেণ্ট ইন দ্য কাৰেণ্ট একাডেমিক ছেশ্যন 2021 to 2022 who will be in class 6 and 9 respectively in the academic session 2022-23, মানে যিহঁতে 2021-22 চনত ক্লাছ 5 আৰু 8ত আছিলে তেওঁলোকে যেতিয়া পৰৱৰ্তী 6ৰ পৰা আপোনাৰ 9ত যাব তেতিয়া তেওঁলোকৰ বছৰটো 2022 আৰু 2023 হ'ব। এই আছিল আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলগীয়া ইম্পৰ্টেণ্ট ভিডিঅ'টো। যদিহে ভাল লাগিছে তেনেহ'লে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু যদিহে আপুনি আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা নতুন আপডেটবোৰ পাবলৈ ওচৰত থকা নটিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।